Hello everyone. Can you tell me মোৰ হাতত বাৰু কিমান টকাৰ নোট আছে? গেছ কৰকচোন। Yes, মোৰ হাতত আছে এখন 500 rupees. But do you know মই এই 500 rupees খন কি কাৰণে লৈছো? হেতু কোৱাৰ আগতে এটা উদাহৰণৰ সৈতে মই আপোনালোকক বুজাবলৈ পালে বেছিকৈ ভাল পাম। কিয় তাৰ আগতে আপোনালোক সকলোলৈকে মোৰ এটা প্ৰশ্নটো হ'ল যে যদি মই এই 500 rupeesৰ নোটখন এনেকৈ মাটিত পেলাই দিওঁ তেতিয়া আপোনালোকৰ মাজৰ কোনে বাৰু এই নোটখন ল'বলৈ বিচাৰিব? Yes, আপোনালোক সকলোৱে এই নোটখন ল'বলৈ বিচাৰিব। যদি মই এই নোটখন ভৰিৰে গছকি মোহাৰি পেলাই দিওঁ তেতিয়া আপোনালোকৰ মাজৰ কোনে এই নোটখন ল'বলৈ বাৰু চেষ্টা কৰিব? Yes, আপোনালোক সকলোৱে এই নোটখন ল'বলৈ বিচাৰিব। আৰু যদি মই এই নোটখন এনেকৈ মোহাৰি সামৰি ডাষ্টবিনত পেলাই দিওঁ তেতিয়া আপোনালোকৰ মাজৰ কোনে বাৰু এই নোটখন ল'বলৈ বিচাৰিব? Yes, আপোনালোক সকলোৱে এই নোটখন ল'বলৈ বিচাৰিব। অৰ্থাৎ মই এই কথাখিনি এই কাৰণে কৈছো যে এই 500 টকীয়া নোটখন ভৰিৰে গছকি হাতেৰে মোহাৰি ডাষ্টবিনত পেলাই দিয়াৰ পিছতো যেনেকৈ ইয়াৰ মূল্য নকমিল ঠিক সেইদৰে বন্ধুসকল আপুনিও মূল্যহীন নহয়। আপুনিও মূল্যহীন নহয়। You are precious. You are priceless. Your life is priceless and you also God gifted. নিজক কেতিয়াও আনতকৈ মূল্যহীন বুলি নাভাবিব। এইখন পৃথিৱীত আপোনাৰো ভ্যালু আছে। যদি আপুনি আপোনাৰ ভ্যালু নকৰে তেন্তে আনে আপোনাৰ ভ্যালু কি কৰিব? গতিকে যেনেকৈ এই 500 টকীয়া নোটখন ভৰিৰে মোহাৰি হাতেৰে মোহাৰি ডাষ্টবিনত পেলাই দিয়াৰ পিছতো ইয়াৰ মূল্য নকমিল এই 500 টকীয়া নোটখনৰ দৰে হ'বলৈ চেষ্টা কৰক। দেখিব আপোনাৰো সকলো মানুহে ভ্যালু কৰিবলৈ শিকিছে। ধন্যবাদ।